15 আগষ্ট উপলক্ষে ৰাজপালৰ ছুটি ছবি ৰাজপালৰ প্ৰযোজনা পৰিচালনাত বাস্তৱ বকলিয়াঘাটৰ এগৰাকী উদয়মান যুৱকৰ নাম হ'ল ৰাজপাল। ইতিমধ্যে তেওঁ কেইবাখনো ছুটি ছবিৰ প্ৰযোজনা পৰিচালনা কৰাৰ লগতে অভিনয়েৰে সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা 2020 বৰ্ষত 15 আগষ্টৰ উপলক্ষে এখন ছুটি ছবি ৰাষ্ট্ৰীয় পতাকাৰ মূল্য নামেৰে প্ৰস্তুত কৰি ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি এইবাৰো 15 আগষ্ট উপলক্ষে ভাৰতৰ স্বাধীনতা দিৱসৰ লগত আৰু কৰোনা সময়ৰ সংগতি ৰাখি এখন ছুটি ছবি বাস্তৱ ৰাইজৰ মাজলৈ লৈ আহিছে। সুখ দুখ হাঁহি কান্দোন একশ্যনৰ লগতে মানৱীয় প্ৰমূল্যবোধৰে পৰিপূৰ্ণ এখনেই সুন্দৰ ছুটি ছবি বাস্তৱ। যোৱা 3 আগষ্টত ৰজাপথাৰ তিনিআলিৰ নিবাসী প্ৰভাত বৰদলৈ বাসগৃহত শুভ মুহূৰ্তত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বকলিয়াঘাট নগৰ সমিতিৰ ৱাৰ্ড কমিছনাৰ গৌতম বণিকে। তেওঁক সহযোগিতা আগবঢ়াই প্ৰভাত বৰদলৈয়ে নাৰিকল ভাঙি অনুষ্ঠানৰ উদ্বোধন কৰা হয়। ছবিখনত অভিনয় কৰিছে ৰাজপাল, ডিম্পী হাজৰিকা, মাছুক আহমেদ, সঞ্জীৱ, ৰাহুল, কৃষ্ণপীতি, ৰাজভাৰ, বিশ্বজিৎ, কমল, শংকৰ আৰু দীপাংকৰে। কেমেৰা আৰু ভিডিঅ'গ্ৰাফীত আছে বশিষ্ঠ হানছে। নমস্কাৰ, অতি সোনকালে আহি আছে আমাৰ ছুটি ছবি 15 আগষ্টৰ বাস্তৱ বুলি। আপোনালোকে আঁকোৱালি ল'ব মোৰ ছুটি ছবিখন, আৰু মোৰ যোৱাবাৰৰ ছুটি ছবিখনো আপোনালোকে বহুত মৰম আৰু বহুত আশীৰ্বাদ দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। মই যিমানখিনি বিচাৰিছিলোঁ তাতকৈ বহুত বেছিয়ে পাইছোঁ, তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক সকলোকে। আৰু আশা কৰোঁ এইবাৰো মোৰ ছুটি ছবিখন আপোনালোকে অতি সোনকালে আঁকোৱালি ল'ব আৰু মৰম আৰু আশীৰ্বাদ কৰিব, আমি যাতে আৰু আগবাঢ়ি যাব পাৰোঁ। তো আশা কৰোঁ সেই ছুটি ছবিখন চাই পিনে আপোনালোকে বহুতেই ভাল পাব। আৰু মোৰ ছুটি ছবিখনৰ উদ্দেশ্য হ'ল বাস্তৱত এতিয়া লকডাউনৰ সময়ত যি হৈ আছে, কৰোণাৰ সময়ত যি চলি আছে, এইবোৰৰ ওপৰত। এজন ডক্টৰ আছে, ডক্টৰে যেতিয়া কৰোণা ৰোগীৰ চোৱা চিতা কৰে সেই টাইমত ঠিক আছে, কিন্তু সেই ডক্টৰজন যেতিয়া আমাৰ ৰাইজৰ মাজত আহে তেতিয়া আমি তেওঁলোকক অলপ ভয় পাওঁ যে তেওঁৰ পৰা কৰোণা আহিব পাৰে। তো সেইখিনি আপোনালোকে তাতে দেখা পাব। তাৰপিছত সাধাৰণ মানুহ আছে, যেনেকুৱা সাধাৰণ মানুহ আজিকালি চুল বেছি বনি আছে। চুল কিয় বনি আছে? মূল্য বৃদ্ধি লকডাউনৰ কাৰণে। তো সেই গোটেইখিনি আপোনালোকে তাতে দেখা পাব। তাৰপিছত অসম যোৱান এজনে ডিউটিত গৈ পিনে কৰোণা পজিটিভ হওঁতে তেওঁ মৃত্যু হয়। তো সেই গোটেইখিনি আপোনালোকে ছুটি ছবিখনত দেখা পাব। এই গোটেইখিনি লৈ পিনে এটা কনচেপ্ট বনাইছোঁ, ছুটি ছবি বনাইছোঁ। আৰু সেই ছুটি ছবিখনত যদি কিবা ভুল ভ্ৰান্তি হয় তো আপোনালোকে মোক। কাৰ্বি আংলং ফুলনিৰ পৰা নেত্ৰকমল শৰ্মা ৰিপৰ্ট, নিউজ আৱাৰ্ছ।